फ्रेंड्स स्वागतम जनाइছো আমাৰ ইউটিউব চেনেললৈ আজি এটা ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰত চুজিৰ বিস্কুট আহকচোন আমি ইয়াৰ কাৰণে কি লাগে চাই লও ইয়াৰ কাৰণে লাগিব এটা কণী অলপ নিমখ এখিনি মিক্স কৰি লম পিছত চেনি দিছো এখিনি ভালকে মিক্স কৰি লৈছো এতিয়া এক বাটি চুজি দিছো বেকিং পাউডার দিছো হাতেৰে মুঠি লৈছো ইয়াতে অলপ আমুল গাখীৰ দি দিছো পাঁচ মিনিটৰ কাৰণে এখিনি থৈ দিম হাতত তেল লগাই লৈছো এটা বিস্কুটৰ শেপ এটা বনাই লম গোটেইকেইটা বনাই লম চেপ বনোৱা হৈ গ'ল এতিয়া আমি ফ্ৰাই কৰিম মই তেল বহাই দিছোঁ মই গৰম নমাওঁতে দি দিছোঁ কম জুইত দিব লাগে তেতিয়া ভিতৰৰ পৰা হ'ব কালাৰ আহিছে এইকেইটা হৈ গ'ল নেক্সট কেইটা বহাই দিছোঁ আকৌ
বিস্কুট হৈ গ'ল। এতিয়া আমাৰ বিস্কুট ৰেডি। এয়া বিস্কুট ৰেডি হৈ গ'ল। চাওকচোন ফ্ৰেণ্ডছ, ঘৰতে কি ধুনীয়াকৈ বিস্কুট বনাই উলিয়াব পাৰি। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকে ৰেচিপিটো চাই ট্ৰাই কৰিব ঘৰত। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।